কিন্তু বিজেপিয়ে আমাৰ কথাটো লয় না নলয় পইচা নাথাকিব যেহেতु বাজেট जुलाइयावহে হ'ব बर' माहारिनि आरो गुबुन गुबुन एनडिएफबिनि जाय बिथांमोननि केस उइथड्रलनि खोथा दङ ৰাইজে আমাক সহায় কৰিছে আমাক চৰকাৰ বনাবলৈ সুবিধা দিছে এতিয়া ৰাইজৰ কাৰণে কাম কৰাটো আমাৰ দায়িত্ব সেইবিলাক কথাটোই মই আমাৰ ডিস্ট্ৰিক্ট কৰ্মীসকলক ব্লক কৰ্মীসকলক প্ৰাইমাৰী কৰ্মীসকলক জনাবৰ কাৰণে আহিছোঁ যেহেতু ৰাইজে আমাক শাসন কৰিবৰ কাৰণে কাম কৰিবৰ কাৰণে সুবিধা দিছে এতিয়া ৰাইজৰ হৈ কাম কৰাটো আমাৰ দায়িত্ব সেই হিচাপত আমি কাম কৰিবই লাগিব বিটিসি বিপিএফ দলে চৰকাৰ চলাই আছে বিজেপিও আছে এতিয়া দিছপুৰত বিজেপি আছে এজিপি আছে বিপিএফ আছে তিনিটা দলে একেলগে চৰকাৰ বনাবলৈ গৈ আছে এতিয়া ৰাইজে আমাক কাম কৰিবলৈ সুবিধা দিছে ৰাইজৰ হৈ আমি কাম কৰিব লাগে বাস আপুনি কৈ আছে আপোনাক মিনিষ্টাৰ নালাগে কিন্তু দাবী নকৰে কিন্তু আচলতে বিজেপি চৰকাৰ যদি দিয়ে আপুনি কাক দিব আপুনি যদি দিয়ে এইটো যদি দিয়ে আমি দলত আলোচনা কৰিব কিন্তু মই মন্ত্ৰী খোজা নাই এতিয়ালৈকে মই মন্ত্ৰী খোজা নাই আমি খুজি আছে আমি কৈ আছে যে বিটিসি ইণ্টাৰেষ্টত বিটিসিত বেছিকৈ বাজেট দিব লাগে বিটিসিত সকলো ৰাইজক যাতে আমি যিবিলাক অভাৱ অভিযোগ সেইটো যাতে আমি পূৰণ কৰিব পাৰে বাজেটটো বঢ়াই দিব লাগে আমাৰ বহুত কৰিব লগা আছে বহুত ডিপাৰ্টমেণ্টত সেইকাৰণে আমি মন্ত্ৰী খোজা নাই আমি ক'ব পাৰে কিন্তু বিজেপিয়ে আমাৰ কথাটো লয় না নলয় সেইটো ইহঁতৰ কথা ইহঁতে ঠিক কৰিব কিন্তু বিপিএফ দল হিচাপে আমি এতিয়ালৈকে মন্ত্ৰী খোজা নাই আৰু নোখোজিব এক নম্বৰ প্ৰায়ৰিটি হ'ল বিটিসি অঞ্চলত উন্নতি হ'ব লাগে বাস বিটিসিত মজবুত কৰিব লাগে সেইটো আমাৰ দায়িত্ব এই কথাবিলাক লৈয়ে মই আলোচনা কৰি আছোঁ আৰু প্ৰত্যেকটা সাব ডিভিজন আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বিটিসিৰ গোটেই ডিপাৰ্টমেণ্ট লৈ পেলাই মই ৰিভিউ মিটিং কৰিব ক'ত কি হৈছে হোৱা নাই তেতিয়া গোটেই ডাটাটো মোৰ হাতত আহি যাব PWDত বিজনেছ সাব ডিভিজনত কি হৈ আছে এডুকেশ্যন ডিপাৰ্টমেণ্টত বিজনেছ সাব ডিভিজনত কি হৈ আছে বা হেল্থ ডিপাৰ্টমেণ্টৰ বিজনেছ সাব ডিভিজনত কি হৈ আছে সেইবিলাক গোটেই ডাটাটো মই ল'ম ৰিভিউ মিটিং কৰি পেলাই তেতিয়া কাম কৰিবৰ কাৰণে বেছি সুবিধা হ'ব সেইকাৰণে মই যেহেতু এতিয়া বিটিসি গভৰ্ণমেণ্টৰ হাতত এই জুন জুলাইলৈকে পইচা নাথাকিব যেহেতু বাজেট জুলাইতহে হ'ব জুলাইত যদি বাজেট হয় তেতিয়া আগষ্ট ছেপ্টেম্বৰ মাহত আমাৰ পইচা আহিব তো এই পইচা দি আমি কি কি কাম কৰিব সেইটো কাৰণে আমি ৰিভিউ মিটিং ল'ব খলিলুৰ ৰহমান আমাৰ দৰ্জা খোলা আপুনি যাবও পাৰে আহিবও পাৰে বিপিএফ দলৰ দৰ্জাটো খোলা আপুনি যাবও পাৰে আহিবও পাৰে না আমাৰ দৰ্জা খোলা আপুনি আহিবও পাৰে যাবও পাৰে जिहेतु आसाम सरकारा बिबान लासिगोन आरो जों दुलाराय बर' फरायसा आफादनिफ्राय बेखौ जों खावलायनो लुबैयो जाहाथे जोंनि जि बड'लेण्डआव बिटिआर गोरोबथा जानायनि उनाव जिफोर आद्रा थानाय खामानि जेरै बाउन्डारि बांहोनाय गामि सोसननाय लोगोसेयै संबिधानिक जे एमेन्डमेन्टनि सायाव आसाम सरकारा राहा लानांगौ पार्लामेन्टनि एमेन्डमेन्टखौ जाहाथे 125 एमेन्डमेन्टखौ बिथांमोना मावनायाव मदद खालामगोन आरो बेबादिनो गुबुन गुबुन जोंनि भेन्सार स्कुलनि जेंनाखौ समाधान खालामनायाव बड'लेण्डनि जे आयेन पास खालामनाय जिखौ लानानै 6.3 नि इमप्लिमेन्टेसननि बाथ्रा दङ जाहाथे बिथांमोना गोख्रैनो बेखौ मावफुंगोन होननानै जों मिजिंथिबाय आरो बिदिनो गुबुन गुबुन जोंनि जे फसंथान गायसननाय सोलोंथाइ दावगाहोनायाव आरो गासै आसाम सरकार आरो मिरु सरकारनि जे बिटिआर गोरोबथाखौ मावफुंनो गोनां आद्रा थानाय जाहाथे बिथांमोना बयबो जाहाथे बड'लेण्डनि आरो आसामनि गासै एमएलए मन्थ्रि जाय बिथांमोना बिबान मोनगोन जाहाथे गासैबो बर' माहारिनि आरो गुबुन गुबुन एनडिएफबिनि जाय बिथांमोननि केस उइथड्रलनि खोथा दङ आरो बायदि बेबादि माखासे जुजिनाय थासारि दंबावो आयेनिक भाबे जायखौ आसाम सरकारा मदद खालामनांगौ आरो जायनि सायाव जोंनि बड'लेण्डनि बा बड'नि जायफोर एमएलए मन्थ्रि मोनगोन बिथांमोना जाहाथे बेफोर बिथिङाव नोजोर बोनानै माहारिनि दावगानांगौनि थाखाय आरो जोंनि आसाम बा बड'लेण्डआ दावगानांगौनि थाखाय बेफोर समाधाननि लामाखौ बरनगोन जों नोंथांमोननि गेजेरजों दिनैहाय गोदानै बिबान मोनगोन बा आसाम सरकार दागोन बिथांमोनखौ जोङो खावलायहरो भिडिअफोरखौ नुना मोनखाबाय नुनानै माबायदि मोनखौ नोंथांमोना फोरमायनो कमेन्टनि गेजेरजों दाबाव जियानो जाया माने दिनैनि भिडिअखौ एसेयावनो दोनथ'बाय आरो आं दाबसे जायगायाव थांनो नागिरदों
मस्ट इम्पर्टेन्ट मोनसे खामानिखौ लानानै बेनिखायनो दिनैनि भिडिअखौ एसेयावनो दोननाय जाबाय जे बर' हारिनि गोजोन्थों गासैबो आलो गोजोनै थाथों आरो बेबायदिनो नोंथांमोननि अननाय आरो मोजां मोननायखौ भिडिअनि गेजेरजों सानफ्रोमबो नागिरबाय थायो बेनिखायनो आसा खालामो नोंथांमोना मोजां मोजां कमेन्ट होनानै आंनि गोसोखौ गोजोन होगोन होननानै नोंथांमोननिसिम मिजिं खालामनाय थाबाय गोजोन्थों जय बर' हारिनि बाय बाय